অনুশীলনী 3.5 2 নম্বৰ এক প্ৰশ্নটো আলোচনা কৰোঁ 2 নম্বৰ এক প্ৰশ্নটো হৈছে a আৰু b ৰ কি মানৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব ইয়াত সমীকৰণ দুটো দিছে 2x + 3y = 7 আৰু 2 নম্বৰ সমীকৰণ দিছে a - b whole into x plus a plus b whole into y is equal to 3a plus b minus 2 এই দুইযোৰ সমীকৰণ দিছে প্ৰশ্নতে এইটো উল্লেখ হৈছে যে এই দুইযোৰ সমীকৰণ অসীম সংখ্যক সমাধান আছে এতিয়া আমি দুটা চলত থকা ৰৈখিক সমীকৰণ আহিটো লিখো আমি এনেধৰণে লিখো a1x plus b1y plus c1 is equal to 0 যেহেতু দুইযোৰ সমীকৰণ দিছে সেইটো কাৰণে আমি এনেকৈ নাম দি লৈছোঁ a1x plus b1y plus c1 is equal to 0 আনযোৰ সমীকৰণ হৈছে a2x plus b2y plus c2 is equal to 0 এই দুইযোৰ সমীকৰণ এতিয়া এই দুইযোৰ সমীকৰণ অসীম সংখ্যক সমাধান থাকিবলৈ হ'লে আমি এই সমীকৰণ দুইযোৰ অনুৰূপে যদি এনেকৈ লিখিলোঁ তেতিয়াহ'লে আমি অসীম সংখ্যক সমাধান থাকিবলৈ হ'লে এই চৰ্তটো মানিব লাগিব অৰ্থাৎ a1 by a2 is equal to b1 by b2 is equal to c1 by c2 চৰ্ত মানি চলিব লাগিব গতিকে আমি এই সমীকৰণ 1ক আমি এনেকৈ লিখিব লাগিব a1x plus b1y plus c1 is equal to 0 অৰ্থাৎ এই দুটা চলত থকা যি ৰৈখিক সমীকৰণ আছে সেই সমীকৰণযোৰ সোঁহাতে সদায় 0 হৈ থাকিব লাগিব গতিকে আমি এই সমীকৰণযোৰ সোঁহাতে 0 ৰাখিবলৈ হ'লে আমি কি কৰিম 7টো বাওঁহাতে নিব লাগিব অৰ্থাৎ কিমান হ'ব এইটো +7 আছিল এইটো কিনিলে -7 হৈ গ'ল সেয়ে আমি কিমান পালোঁ 2x + 3y - 7 is equal to 0 পালোঁ ঠিক তেনেকৈ আমি সমীকৰণটোকো এই সমীকৰণটো ধৰণে লিখিব লাগিব এই সমীকৰণটো একেই ধৰণৰ a2x + b2y + c2 is equal to 0 ইয়াতো সোঁহাতে 0 হৈ থাকিব লাগিব কাৰণ দুটা চলত থকা ৰৈখিক সমীকৰণ হয় গতিকে আমি 3a + b - 2টো আমি বাওঁহাতে নিলে হ'ব বাওঁহাতে নিলে আমি এই তিনিটা পদ একেলগে নিছোঁ সেইটো কাৰণে আমি মাইনাছ ব্ৰেকেটত আমি 3a + b - 2 ৰাখি দিছিলোঁ এতিয়া যিহেতুকে এই সমীকৰণযোৰ অসীম সংখ্যক সমাধান আছে সেয়ে আমি এই সমীকৰণযোৰ পৰা আমি কি কৰিব লাগিব এই দুইযোৰ সমীকৰণৰ পৰা a1 by a2 b1 by b2 আৰু c1 by c2 মানকেইটা উলিয়াই ল'ব লাগিব এতিয়া আমি এই সমীকৰণযোৰ যদি আমি তুলনা কৰোঁ সমীকৰণ 1ৰ সৈতে তেতিয়াহ'লে আমি কি পাম a1 আৰু ইয়াত a1 a2 অৰ্থাৎ এই সমীকৰণযোৰ পৰা a1 হ'ব 2 আৰু ইয়াত a2 হ'ব a - b গতিকে আমাক কি লাগে a1 by a2 লাগে নহয় সেয়ে আমি a1 by a2 মান পালোঁ আমি এইটো 2 আৰু এইটো a - b গতিকে গতিকে কি হ'ব a1 by a2 is equal to কি হ'ব 2 by a - b হ'ব ঠিক তেনেকৈ আমি কি কৰিলোঁ b1 by b2 ল'ব লাগিব গতিকে কি আছে b1y b2y অৰ্থাৎ এই দুইযোৰ সমীকৰণৰ y চলকৰ সহগ অনুপাত গতিকে ইয়াত y চলক আছে y চলক আৰু সহগ দুইটা কি আছে 3y আৰু এইটো a + b whole into y গতিকে ইহঁতৰ অনুপাত কি হ'ব 3 by a + b অৰ্থাৎ b1 আৰু b2 কি পালোঁ আমি 3 by a + b ঠিক তেনেকৈ আমি c1 by c2 ল'ব লাগিব ইয়াতে -7 আছিল আৰু ইয়াতে ব্ৰেকেট 3a + b - 2 গতিকে ইহঁতৰ অনুপাত কি হ'ব c1 by c2 হ'ব 7 by 3a + b - 2 হৈ যাবগৈ এতিয়া এই দুইযোৰ সমীকৰণ অসীম সংখ্যক সমাধান থাকিবলৈ হ'লে এই চৰ্তটো মানি চলিব লাগিব কাৰণ প্ৰশ্নত উল্লেখ কৰি দিছে যে এই যি দুইযোৰ সমীকৰণ আছে সেই দুইযোৰ সমীকৰণ অসীম সংখ্যক সমাধান আছে গতিকে অসীম সংখ্যক সমাধান থকাৰ কাৰণে আমি কি লিখোঁ a1 by a2 is equal to b1 by b2 is equal to c1 by c2 এতিয়া আমি কি কৈছোঁ যে সমীকৰণ
আমি দুইটা সমীকৰণৰ পৰা আমি এইখিনি মান উলিয়াই দিছোঁ a1 বাই a2 b1 বাই b2 c1 বাই c2 এই মানকেইটা উলিয়াই দিছোঁ গতিকে ইয়াত প্ৰথম কি আছে a1 বাই a2 মানটো আছে 2 বাই a মাইনাছ b ইয়াত আমি 2 বাই a মাইনাছ b লিখিছোঁ ঠিক তেনেকৈ b1 বাই b2 3 বাই a প্লাছ b c1 বাই c2 7 বাই 3a প্লাছ b মাইনাছ 2 আছে এইখিনি আমি এনেকৈ লিখি লৈছোঁ গতিকে আমি কি পালোঁ 2 বাই a মাইনাছ b 3 বাই a প্লাছ b 7 বাই 3a প্লাছ b মাইনাছ 2 পালোঁ এতিয়া যদি এইখিনি সমান 2 বাই a মাইনাছ b আৰু 3 বাই a প্লাছ b 7 বাই 3a প্লাছ b মাইনাছ 2 যিহেতু সমান গতিকে আমি গতিকে যদি আমি প্ৰথম 2 বাই a মাইনাছ b আৰু 3 বাই a প্লাছ b যদি আমি প্ৰথম লিখোঁ তেতিয়া আমি কি পাম যে এই 2 লগত আমি a প্লাছ b ৰোপণ কৰিলোঁ আৰু a মাইনাছ b লগত 3 ৰোপণ কৰিলোঁ অৰ্থাৎ বৰ্জপন কৰি দিলোঁ বৰ্জপন কৰি কি পাম আমি তেতিয়া এই খাদ্য এনেকুৱা হ'বগৈ এইটোৰ লগত পূৰণ হ'ব a প্লাছ b 2 হ'ল ইনটু a প্লাছ b বহিব আৰু এটাফালে কি বহিব 3 লগত a মাইনাছ b পূৰণ হৈ যাব তেতিয়া আমি কি কৰিলোঁ 2 লগত আমি a পূৰণ কৰি দিলোঁ 2a পালোঁ আৰু 2 লগত b পূৰণ কৰিলোঁ 2b পালোঁ আৰু 3 লগত এই 3 লগত যদি আমি a পূৰণ কৰিলোঁ 3a পালোঁ আৰু 3 লগত b পূৰণ কৰিলে 3b পাওঁ গতিকে এইখিনি কি হ'ব 2 লগত a প্লাছ b পূৰণ হ'বটো আৰু 3 লগত a মাইনাছ b পূৰণ হ'ব এইখিনি খাব আমি এনেকৈ লিখিছোঁ তাৰপিছত এইখিনি যিহেতু 2টোৱে বিতৰণ হ'ব ইয়াত মই 2টো বিতৰণ কৰিছোঁ এইমাত্ৰ গতিকে 2 লগত a পূৰণ হ'ল আৰু 2 লগত b পূৰণ হ'ল সমান চিন চাই 3 লগত a পূৰণ হ'ল আৰু 3 লগত b পূৰণ হ'ল তাৰপিছত আমি কি কৰিম ইয়াত আমি এই 3টো আমি এইফালে লৈ আহিলোঁ 3টো এইফালে লৈ আহিলে কি পাম এইটো 2a মাইনাছ 3a হৈ গ'ল এইটো সমান কি হ'ল এইটো মাইনাছ 3b আৰু এইটো প্লাছ 2b আছিলে মাইনাছ 2b হৈ গ'ল তাৰপিছত আমি কি পাম এইটো 2a মাইনাছ 3a তাৰমানে মাইনাছ a পালোঁ মাইনাছ 3b মাইনাছ 2b হ'ল মাইনাছ 5b মাইনাছ মাইনাছ কেঞ্চেল কৰিলে আমি a মান পাওঁ 5b গতিকে ইয়াতো এই সমাধানখিনি এনেকৈ উলিওৱা হৈছিল এই সমাধানবোৰ এনেকৈ উলিওৱা হৈছে অৰ্থাৎ আমি কি কৈছোঁ 3aটো আমি এদিকে লৈ আহিলোঁ 2a মাইনাছ 3 হ'ল আৰু 2b লৈ আহিলোঁ কি হ'ল মাইনাছ 3b মাইনাছ 2b অৰ্থাৎ আমি শেষত a কিমান পালোঁ 5b ইয়াৰ পাছত আমি ল'ব পাৰোঁ যে 2 বাই a মাইনাছ b আৰু 3 বাই a প্লাছ b 7 বাই 3a প্লাছ b মানে এইকেইটা যিহেতু সমান হৈ আছে এইমাত্ৰ আমি কি ক'লোঁ যে এইমাত্ৰ আমি 2 বাই a মাইনাছ b আৰু 3 বাই a প্লাছ b দুইটা আমি লৈ এটা ইকুৱেশ্যন পালোঁ a ইজিকেল টু 5b এই পালোঁ এইবাৰ আমি 3 বাই a প্লাছ b ইজিকেল টু 7 বাই 3a প্লাছ b লৈও আমি এযোৰ সমীকৰণ বনাব পাৰোঁ তাৰমানে 3 বাই a প্লাছ b ইজিকেল টু 7 বাই 3a প্লাছ b মাইনাছ 2 লৈও আমি এযোৰ সমীকৰণ বনাব পাৰোঁ বা এনেকৈ লিখিব পাৰোঁ 2 বাই আমি a মাইনাছ b ইজিকেল টু 7 বাই 3a প্লাছ b মাইনাছ 2 লৈও আমি এযোৰ সমীকৰণ বনাব পাৰোঁ গতিকে আমি এই সমীকৰণ যদি লওঁ তেতিয়া কি পাম গতিকে আমি এই সমীকৰণলৈ পাওঁ এইটো 3 বাই a প্লাছ b ডিভাইড বাই 7 বাই 3a প্লাছ b মাইনাছ 2 আগৰে আমি কি কৰিলোঁ যে এইটো আছে সমীকৰণটো আছিল 3 বাই a প্লাছ b আছিল আৰু এইটো আছিল 7 বাই 3a প্লাছ b মাইনাছ 2 আছিল
ইয়াক আমি কি কৰিলোঁ যে আমি এই লাইনটোৰ লগত আমি অৰ্থাৎ 3 লগত আমি 3 লগত 3a + b - 2 পূৰণ কৰিলোঁ তেতিয়া কি পাম এইটো খাইটো এনেকুৱা পাওঁ 3 হোল ইনটু 3a + b - 2 ইকুৱেল কি হ'ব 7 হোল ইনটু a + b পাই যাম তেতিয়া এনেকুৱা হ'ব তেতিয়া এনেকুৱা নহ'ব অৰ্থাৎ 3 লগত আমি এইটো পূৰণ কৰিলোঁ কিমান পালোঁ 3a + b - 2 পালোঁ আৰু 7 লগত এইটো পূৰণ কৰিলোঁ কিমান পালোঁ 7 হোল ইনটু a + b পালোঁ এবাৰ আমি এই 3টো 3 লগত পূৰণ কৰিলোঁ 9 পালোঁ আকৌ এই 3টো b লগত পূৰণ কৰিলোঁ 3b পালোঁ 3টো পুনৰ -2 লগত পূৰণ কৰিলোঁ -6 পালোঁ তাৰপিছত এই 7টো আমি a লগত পূৰণ কৰিলোঁ 7 পালোঁ 7টো পুনৰ b লগত পূৰণ কৰিলোঁ 7b ইয়াৰ পিছত আমি কি কৰিলোঁ দুইটা এই সমীকৰণটো বাম পক্ষ আৰু সোঁ পক্ষ যদি মন কৰোঁ ইয়াত 9a 7a একে চলক মানে সদৃশ পদ হয় 3b আৰু 7b সদৃশ পদ হয় গতিকে আমি এই সোঁহাতে থকাৰ পদকেইটাৰ যদি আমি বাওঁহাতে লৈ আহোঁ তেতিয়া ইয়াক আমি এনেধৰণে পাওঁ এই খাইটোতে পাওঁ অৰ্থাৎ এই 7aটো যদি আমি এদিকে লৈ আহোঁ 9a - 7a হ'ব আৰু 7bটো যদি আমি এদিকে লৈ কিমান হ'ল -7b 3b লগত আমি -7b একেলগে ৰাখিলোঁ তাৰপিছত -6টো -6 বাজি আছে ইয়াৰ পিছত আমি কি কৰিলোঁ ইয়াৰ পিছত আমি 9a পৰা 7a মাইনাছ কৰি দিলোঁ যাৰ ফলত আমি 2a পালোঁ আকৌ 3b - 7b মান হৈছে -4b -6 অৰ্থাৎ আমি সমীকৰণটো পালোঁ 4a অৰ্থাৎ সমীকৰণটো পালোঁ 2a - 4b - 6 = 0 এতিয়া আমি সমীকৰণ 1ত আমি এটা মান উলিয়াই দিছোঁ a = 5b a যিহেতু 5b হয় গতিকে এই সমীকৰণ য'ত a আছে তাত আমি 5b বহালোঁ কাৰণ আমি সমীকৰণ 1ত a আমি 5b বুলি উলিয়াইছোঁ গতিকে ইয়াত আমি a সলনি বহালোঁ 5b অৰ্থাৎ কি পালোঁ 2 লগত 5b পূৰণ কৰিলে 10b হৈ যাব আৰু -4b আছে এইটো 6 হ'ল ইয়াৰ পিছত আমি এনেকৈ লিখিব পাৰোঁ 10b - 4b অৰ্থাৎ কিমান পালোঁ 6b = 6 অৰ্থাৎ -6টো আমি এইফালে লৈ গ'লোঁ তাৰপিছত আমি 6b = 6 পাইছোঁ 6b যিহেতু 6b পালোঁ গতিকে আকৌ আমি b মানটো ল'ব লাগে গতিকে তাক আৰু 6টো মেট্ৰিক নিব লাগিব কিমান হ'ব 6/6 হৈ যাব অৰ্থাৎ 6/6 মানে এনচাৰ মান অৰ্থাৎ b মান আমি এই b মানটো আমি সমীকৰণ 1ত বহালোঁ সমীকৰণ 1ত বহালে পাওঁ b মানটো যেতিয়া আমি সমীকৰণ 1ত বহাই দিওঁ আমি সমীকৰণটো আছিলে a = 5b আছিলে গতিকে b মান আমি 1 বহাই দিলোঁ অৰ্থাৎ a মান কিমান পালোঁ 5 অৰ্থাৎ এই সমীকৰণত a মান পালোঁ 5 আৰু b মান পালোঁ 1